কবিতাৰ শিৰোনাম মাজুলীৰ ছোৱালী। লিখিছে বিজু সেনাপতি। প্ৰতিটো সপোনৰ বাখৰুৱা আশাত মাজুলীৰ ছোৱালীজনী উৎফুল্লিত হৈ থাকে। নৈ পৰিয়া দেহাটো পানীত চাবলৈ তাইৰ লাজেই ধৰে। চাঙৰ ওপৰতো পলস তাই মন বান্ধে। পাৰাপাৰ সংযোগী বাসনাটো মেটেকাৰ দৰে উটি যোৱাতহে মন ভাগে। মাজুলীৰ ছোৱালীজনীয়ে চুকাফা মাজুলীলৈ অহালৈ পুনৰ মণিকাঞ্চন সংযোগ ঘটালৈ বাট চাই নদীৰ পানীত আবেলিৰ বেলিটো এৰি থৈ আহি সেমেকা গাগৰিত তাই জীৱন ধিয়াই। শংকৰদেৱ ক'ত তাই বিচাৰি নাপায়। জমিদাৰী ধৰ্মীয় আদৰ্শই তাইৰ মন নুজুৰায়। মাজুলীৰ ছোৱালীজনীয়ে এদিন এৰী সূতা কাটোতে লক্ষ্মী দেৱীক দেখিলে আৰু দেখিয়েই তাকৰিটো দেৱীৰ হাতত দি মাহ আৰু সৰিয়হৰ তলিলৈ দৌৰি আহিলে। ৰ'দে তাম্বৰণীয়া কৰা মোৰ দদাইদেউ ক'ত? নাঙলৰ মুঠিত জীৱন বিচৰা দেউতা ক'ত? আই আই হাঁহ কুকুৰা গাহৰি লক্ষ্মী ভদীয়া বানত উটি যায়। এজুতি দুজুতি তাঁতশাল ফুলৰ চানেকি ভাল। আধুনিক দখুৱালী গোন্ধেৰে সংস্কৃতিৰ আকাল। প্ৰলোভন আৰু বিশ্বাসঘাতকতাই মাজুলীৰ ছোৱালীজনীক হতাশ কৰিছে। তিনিটা দশকৰ ৰাজনীতিয়ে তাইক অস্থিৰ কৰি তুলিছে। কমলাবাৰীৰ ঘাটৰ ফেৰীৰে পৰিৱৰ্তিত বতাহ এজাক হৈ তাইৰ প্ৰেমিক আহিম বুলি নাহিল। ঐনিতমৰ সুৰসনা সাজ পিন্ধি তাই ৰৈ থাকিল। গড়মূৰৰ ৰাসত তাই ৰাধা হৈ ৰ'ল। আউনী আঠিৰ পালনাম বুকুত অহৰহ বাজি থাকিল। কহুৱা কোমল আকাশবন্তিৰ বাসনাটো দক্ষিণ পাটৰ বৰভঁৰালত আন্ধাৰ হৈ ৰ'ল। নাৱৰ টিঙত উঠি লগি মাৰি ধৰোঁতেই চামগুৰিৰ মুখাবোৰ যাত্ৰী হৈ গ'ল। শালমৰাৰ পেঘালিত কলহ পোৰাৰ গোন্ধত মাজুলীৰ ছোৱালীজনীৰ উশাহ চুটি হ'ল। ৰতনপুৰত পুৰণি ৰাজ্যৰ সীমা চাবলৈ তাইৰ ভৰি থমকি গ'ল। ভুৱা চলা গড়ত খন্তেক জিৰাওঁ বুলি সোৱাদি নোপোৱা হ'ল। তথাপি অমনা বাওধানৰ সুবাসত কাৱৈ মাছৰ উজানত আৰু ব্ৰহ্মপুত্ৰৰ স্বাভিমানত মাজুলীৰ ছোৱালীজনী মাজুলীৰ হৈ ৰ'ল।